Hello everyone, কি খবৰ? মোৰ বাৰু ভালেই। তোমালোকৰ ভালনে? লং ব্লগ দিম বুলি ভাবি থাকোঁ জানানে, কিন্তু দিয়াই নহয়। মানে অলপ দিগদাৰ হয় লং ব্লগ দিবলৈ, শৰ্টছটো পটককৈ হৈ যায়। কেতিয়াবা জুবিনদাৰ কথা মানে এনেকুৱা লাগে যেন এইবোৰ মিছা এটা সপোন হোৱাহেঁতেন, এইটো এটা বেয়া সপোন এটা হোৱাহেঁতেন। এতিয়া আমাক ন্যায় লাগে, কেৱল আমাক ন্যায় লাগে। এতিয়া আমাৰ জুবিনদাক এনেকুৱা কৰি কেতিয়াও আমাৰ মাজৰ পৰা লৈ যাব নোৱাৰে। তেওঁ অমৰ, তেওঁ সদায় থাকিব আমাৰ মাজত, কিন্তু আমাক এতিয়া ন্যায় লাগে। আৰু এতিয়া আমাক কোনেও ৰখাব নোৱাৰে ন্যায়ৰ বাবে। তেওঁ অতদিনে বুজিয়ে নাপালে জুবিনদাই, তেওঁ সকলোকে মৰম কৰিলে, সকলোকে নিজৰ বুলি ভাবিলে, কিন্তু তেওঁ নিজৰ ভাল বন্ধুৱে তেওঁক তেনেকুৱা কৰিলে। তেওঁক ইমান ক্ষতি কৰিলে। এডাল সাপ যেনেকৈ মানুহে পোহে গাখীৰ খুৱাই, তেনেকৈ জুবিনদাই বন্ধুবোৰক তেনেকৈ পুহি আছিলে, কিন্তু তেওঁ চিনিয়ে নাপালে। আজি তেওঁকে মানে সেই সাপডালে খুটিলে। আচলতে তেওঁ মানুহ চিনি পোৱাত ভুল কৰিলে। তেওঁ বহুত সহজ সৰল যে, তেওঁক সেইটো কাৰণে দেখাবা।